ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰিজিনেল BA চাৰ্টিফিকেটৰ কাৰণে আপুনি নিজৰ মোবাইলতে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আসামৰ নতুন এটা ভিডিঅ'লৈ। ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰিজিনেল চাৰ্টিফিকেটৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপুনি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰক ডিব্ৰুগড় ইউনিভাৰ্চিটি। তো এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটো এনেদৰে আহি যাব। তো ইয়াত প্ৰথম যোনটো দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি dibru.ac.in বুলি আছে তাত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে চাৰ্টিফিকেট এপ্লাই কাৰণে কি কৰিব, অলপ তললৈ আহিব আৰু তললৈ আহিলে ইয়াত এটা অপশ্যন আছে, আপোনালোকে তললৈ আহিলে পাব এপ্লাই ফৰ কনভকেশ্যন। তো আপোনালোকে কি কৰিব, ইয়াত যোনটো এপ্লাই ফৰ কনভকেশ্যনৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। তো ৰেজিষ্টাৰ কৰিবলৈ হ'লে ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত ৰেজিষ্টাৰ কৰিবলৈ হ'লে প্ৰথম আপোনালোকে আপোনাৰ যোনটো ফুল নেম হয় আধাৰ কাৰ্ডত যেনেদৰে আছে ঠিক তেনেদৰে ইয়াত দিব। তাৰপিছত আপোনাৰ যোনটো ইমেইল ID হয় ইমেইল IDটো ইয়াত দিব। তাৰপিছত আপোনাৰ যোনটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো ইয়াত দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো ইয়াত দিব। তাৰপিছত পাছপৰ্টটো দিব আৰু তলত কনফাৰ্ম পাছপৰ্টটো আকৌ দি আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব আৰু যেতিয়াই আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব তেতিয়া আপোনাৰ যোনটো ইয়াত মোবাইল নাম্বাৰ আৰু ইমেইল দিব। প্ৰথম মোবাইলত এটা OTP যাব, তাৰপিছত ইমেইলত এটা OTP যাব আৰু সেই দুইটা OTPটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু যেতিয়াই ছাবমিটত ক্লিক কৰিব তেতিয়াই আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো চাৰ্টিফিকেট পৰ্টেল ইয়াৰ আপোনাৰ যোনটো অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় সেইটো সম্পূৰ্ণ হৈ যাব। তো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে বেক আহিব, ইয়াত যোনটো চাইন ইনৰ অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু ইয়াত আপোনালোকে প্ৰথম আপোনাৰ এতিয়া ৰেজিষ্টাৰ কৰোঁতে যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আৰু পাছপৰ্টটো দি আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহিব। ইয়াত আপোনালোকে যোনটো এপ্লাই অপশ্যন আছে এপ্লাইত ক্লিক কৰিব আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ ফিজটো কিমান হ'ব সেই ফিজটো ইয়াত এনেদৰে আহি যাব। তো ইয়াত আই হেভ ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড দ্য ইনষ্ট্ৰাকশ্যনত ক্লিক কৰি আপোনালোকে কণ্টিনিউত ক্লিক কৰিব আৰু যেতিয়াই আপোনালোকে কণ্টিনিউত ক্লিক কৰিব পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম ডিগ্ৰী এপ্লাইড ফৰটো আপোনালোকে ইয়াত BA চিলেক্ট কৰিব, BA BCom BSc আপোনালোকৰ যোনটোৱে হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ফাইনেল ছেমিষ্টাৰ ইয়াৰ এক্সামিনেশ্যন হেলিন এইটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত ডেট অফ পাছিংটো আপোনালোকে দিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নংটো আপোনাৰ যোনটো হয় সেইটো দিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ ইয়াত নামটো আহিয়ে যাব। তাৰপিছত ইয়াত তলত দিছে নেম অফ দ্য কেণ্ডিডেট ইন আছামিজটো ইয়াত ক্লিক কৰি আপোনালোকে আছামিজতো নিজৰ নামটো দিব পাৰে। তাৰপিছত যদি আপোনালোকে আছামিজত আপোনাৰ নামটো ইয়াত টাইপ কৰিব পৰা নাই তেতিয়া ইয়াত তলত যোনটো টিক আছে টিক মাৰ্কটোত আপোনালোকে ক্লিক কৰি দিব আৰু তাৰপিছত ইয়াত কলেজখন আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত আহিয়ে যায়। তাৰপিছত আই ডিক্লেয়াৰ ডেট দ্য ইনফৰ্মেশ্যন প্ৰভাইড ইন দিছ ফৰ্ম ইজ ট্ৰু এণ্ড কাৰেক্ট টু দ্য বেছ অফ মাই নলেজ এণ্ড বিলিভ। তো ইয়াত আপোনালোকে টিক কৰি নেক্সট ক্লিক কৰিব আৰু নেক্সট ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব, মেজৰটো আপোনালোকৰ চিলেক্ট হৈয়ে থাকিব। তাৰপিছত ইয়াত মোডটো ৰেগুলাৰ, তাৰপিছত আপোনালোকৰ গ্ৰেডটো ইয়াত চিলেক্ট হৈ থাকিব। তাৰপিছত ABC ID যদি আছিলে আপোনালোকে পঢ়ি থকা টাইমত তেতিয়া দিব আৰু যদি নাই তেতিয়া এইটো আপোনালোকে নিদিলেও হ'ব। তাৰপিছত তলত দিব লাগিব আপোনালোকৰ ভিলেজ, টাউন, হাউচ নাম্বাৰ, পোষ্ট অফিচ আৰু ডিষ্ট্ৰিক্ট এইকেইটা আপোনালোকে ইয়াত দি ল'ব আৰু এইকেইটা দি হোৱাৰ পিছত একেবাৰে তলত দিব লাগিব আপোনালোকৰ ষ্টেটৰ নেম, তাৰপিছত পিন ক'ড আৰু এই সকলোবিলাক দি আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে একেবাৰে লাষ্টৰ পেজটোত আপোনালোকৰ এখন ফটো আপলোড কৰিব লাগিব আৰু আপোনালোকে ইয়াত সকলোবিলাক JPG ফৰ্মেটত আপলোড কৰিব লাগিব। প্ৰথম ফটো দিব, তাৰপিছত ছিগনেচাৰটো দিব, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন দিব লাগিব, তাৰপিছত আপোনালোকৰ ফাইনেল ছেমিষ্টাৰ এডমিট কাৰ্ডটো দিব, তাৰপিছত আপোনালোকৰ ফাইনেল ছেমিষ্টাৰ যোনখন গেট ছিট হয় সেই গেট ছিটখনো আপোনালোকে ইয়াত দিব লাগিব আৰু সকলোবোৰবিলাক দি হোৱাৰ পিছত আপোনালোকে যোনটো নেক্সটৰ অপশ্যন আছে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰিভিউ কৰিবলৈ ফৰ্মখন এনেদৰে আহি যাব। তো এবাৰ আপোনালোকে ইয়াত সকলোবিলাক ডিটেইলছ চাই ল'ব ঠিকে আছে নে, যদি ঠিকেই থাকে আপোনালোকে ইয়াত যোনকেইটা ডিক্লেৰেশ্যন আছে এইকেইটা টিক কৰি আপোনালোকে চাৰ্টিফিকেটত 850, চাৰ্টিফিকেট এণ্ড কনভকেশ্যনত 1500 টকা। তো আপোনালোকে চাৰ্টিফিকেটৰ কাৰণে যিহেতু এপ্লাই কৰিছে ইয়াত চাৰ্টিফিকেটত ক্লিক কৰি আপোনালোকে
কনফাৰ্ম এণ্ড প্ৰচিড টু পে'ত আপোনালোকে ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে কনফাৰ্ম এণ্ড প্ৰচিডটোত পে' কৰিব তেতিয়া আপোনালোকৰ ইয়াৰ যোনটো 850 টকাৰ চাৰ্জ কাটিব লাগে সেই চাৰ্জটো আপোনালোকক কাটিবলৈ ইয়াত আহি যাব আৰু সেই চাৰ্জটো কটাৰ পিছতে আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে ওলাব কনভাৰ্গেশ্যন ষ্টেটাছ পেণ্ডিংটো আপোনালোকে পে'মেণ্টটো কৰাৰ পিছতো আপোনালোকৰ ইয়াত ষ্টেটাছটো পেণ্ডিঙে দেখুৱাব যেতিয়া ইউনিভাৰ্চিটিত আপোনালোকৰ এপ্লিকেশ্যনখন এপ্ৰুভ কৰিব তেতিয়াহে ইয়াত আপোনালোকৰ ষ্টেটাছটো এপ্ৰুভ আহিব তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে অতি সহজে নিজৰ মোবাইলতে BA অৰিজিনেল মাৰ্কশ্বিটৰ কাৰণে মাৰ্কশ্বিট